নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলে আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই কি বনাব ওলাইছোঁ। এইটো হৈছে কাৰ্টন এমেজনৰ, এইটো নিশ্চয় লিখিছে, এইটো মই কাৰ্টন আৰু এই দুখন চিঠি খাম। মই ইয়াৰ পৰা ফটো ফ্ৰেম এটা বনাবৰ চেষ্টা কৰিম। নাজানো কিমান দূৰ মই পাৰোঁ, আপোনালোকে চাই থাকিব, মই দেখাই থাকিম কেনেকৈ মই ফটো ফ্ৰেম বনাওঁ। ধুনীয়াকৈ কাৰ্টনৰ পৰা এনেকৈ জোখমতে মই কাটি লৈছোঁ আৰু এয়া চিঠি খামৰ পৰা মই ধুনীয়াকৈ অকণমান কাটি লৈ এই কোণবিলাক কাটি লৈছোঁ, জপাই কাটি লৈছোঁ। কাটি লৈ মই হিচাপ কৰি মই মিলাই লৈছোঁ। ইয়াৰ ওপৰত এইবোৰেদি মই এটা চিম্পল ডিজাইন কৰিম, একেবাৰে চিম্পল হয়। দেখিছে নহয়, মই এটা ধুনীয়াকৈ সুন্দৰ ডিজাইন দিলোঁ একদম চিম্পলকৈ। এতিয়া মই সেই ফটো ফ্ৰেমটো মোৰ হৈ গৈছে প্ৰায়। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এইখিনি মই ধুনীয়াকৈ এনেকৈ আঠা লগাই ইয়াত পিন মাৰি দিছোঁ। পিন আপোনালোকে দেখিছে, এইখিনি অকণমান ভাঁজ কৰি দিছোঁ। আপোনালোকে ঘৰত এনেকৈ ধুনীয়াকৈ চিম্পল এনেকৈ বনাব পাৰে। সকলোৰে ঘৰতো থাকে এইবিলাক, বিয়াৰ চিঠিবোৰ পেলাই নিদিব, এনেকৈ ডিজাইন কৰি বনাব পাৰে। মোৰ ফটো ফ্ৰেমটো বনোৱা কমপ্লিট হৈ গ'ল। এয়া আপোনালোকে দেখিছে নহয়, একেবাৰে চিম্পলকৈ কেনেকৈ বনাইছোঁ। কেনেকুৱা লাগিছে জনাব। এইখন ফটো বহুত হ'ল 3 বছৰৰ ফটোখন, কলেজত উঠা আছিল। এইখনকে লগাই দিলোঁ আপোনালোকক দেখাবৰ কাৰণে, বেলেগ ফটো নাছিল তেনেকুৱাকৈ। কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগিছে তেতিয়াহ'লে লাইকটো কৰি দিব। আপোনালোকে এনেকৈ আজৰি সময়ত বনাব পাৰিব, একেবাৰে সহজ হয়। এনেকৈ বেলেগ ডিজাইনটো বনাব পাৰি। মই একদম একেবাৰে চিম্পলকৈ বনালোঁ, চালোঁ আৰু পাৰোঁ নে নাই বনাব। কেনেকুৱা লাগিছে জনাব।